গৰম হৈ যোৱা তেলখিনিত মই কেইটামান পাঁচফোৰণ ফুটিবলৈ দিছোঁ। লগত দিছোঁ শুকান জলকীয়া 2টা আৰু কাটি লোৱা 3টা পিঁয়াজ, আদা আৰু নহৰুখিনি মই খুন্দি লৈছিলোঁ। সেয়ে সেইখিনিও দি অকণমান নিমখৰ সৈতে মই ধুনীয়াকৈ পিঁয়াজখিনি ভাজি ল'ম। মানে মই বনাই আছোঁ ছাগলী মাংস। ৰেচিপিটো কেনেকুৱা লাগে জনাব। নিমখখিনি দি দিছোঁ। এতিয়া ধুনীয়াকৈ লৰাই লৈছোঁ পিঁয়াজখিনিও। নিমখখিনি এতিয়াতে দিলে পিঁয়াজখিনি ধুনীয়াকৈ ভজা যায় নহয়নে। পিঁয়াজখিনি ভজা হৈ যোৱাত দিছোঁ মাংসখিনি। 2 মিনিটৰ কাৰণে মই ঢাকনিখন লগাই দিছোঁ। দেখিছে নহয়, 2 মিনিট পিছত কি ধুনীয়া এটা মাংসৰ সিজাৰ নিচিনা কালাৰ এটা হৈ গৈছে নহয়নে। এয়া দিছোঁ আলু 4টা ডাঙৰ ডাঙৰকৈ টুকুৰা কৰি। এতিয়া দিছোঁ হালধি মই এচামুচ দিছোঁ। অকণমান দিছোঁ জিৰাৰ গুড়া, আধা চামুচমান জিৰা গুড়া দিছোঁ মই। গোটেইখিনি ধুনীয়াকৈ লৰাই লৈছোঁ। অকণমান টাইমৰ কাৰণে মই আকৌ ঢাকনিখন মই লগাই দিছোঁ। দেখিছে নহয়, শুকাই গৈছে পানীখিনি মাংসৰ নহয়নে। সেয়েহে মই আৰু আধা গিলাচ পানী দিছোঁ ইয়াত সিজিবলৈ। আলুখিনিৰ সৈতে মাংসখিনি অকণমান সিজিলে ধুনীয়াকৈ মই দিম পিছত কুকাৰত। সেয়েহে অকণমান পানীখিনি মই শুকাই যাবলৈ দিছোঁ। 2টা দিছোঁ কেঁচা জলকীয়া পকি যোৱা। মই জলকীয়াখিনি তেলত নিদিওঁ, সৰু বাচ্ছা আছে কাহ উঠে, সেয়েহে মই পিছত দিওঁ। এয়া দেখিছে নহয়, কুকাৰত মই মাংসখিনি ওলাই লৈছোঁ। লগতে দিছোঁ 2 গিলাচ পানী, গৰম পানী মই ইয়াত মাংসখিনিত দি দিছোঁ। এতিয়া দিম এচামুচ মই ঘৰতে বনাই লোৱা শুকান জলকীয়াৰ পাউডাৰ। এতিয়া 2টা চিটি মই যাবলৈ দিম। কুকাৰ 2টা চিটি মাৰিলে ধুনীয়াকৈ মাংসখিনিৰ সৈতে হাৰ্ডিখিনিও ধুনীয়াকৈ সিজি যায় নহয়নে। এয়া সিজি গৈছে, ধুনীয়াকৈ ওলাই লৈছোঁ মই কেৰাহীখনত। গৰম মছলাৰ সৈতে উতলাই লৈছোঁ। চাওকচোন, যোৱাকালি ৰাতি মানে আলহী আহিছিলে, সেই ভিডিঅ'টো দিব নোৱাৰিলোঁ। আজি দিলোঁ, চাওকচোন কি খোৱালোঁ মই আলহীক।